প্ৰসংগ এনআৰচিৰ খচৰা প্ৰকাশ সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত চৰম ভৰ্ৎসনা চৰকাৰক সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে অতিৰিক্ত সময়ৰ আবেদন আদালতত উন্মোচিত হল এনআৰচিক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ হুহুকা পিছলা নীতি 31 জুলাইলৈ এনআৰচিৰ খচৰা প্ৰকাশৰ দিন স্থিৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ত সময় বিচাৰিছিল কেন্দ্ৰীয় চৰকাৰে কিন্তু আদালতৰ মজিয়াত কেন্দ্ৰীয় চৰকাৰৰ হৈ এটৰ্নি জেনেৰেলৰ ভাষ্য 2018 ডিসেম্বৰ পৰ্যন্ত সময়ৰ প্ৰয়োজন হ'ব পাৰে খচৰা প্ৰকাশত আৰু চৰকাৰৰ এটৰ্নি জেনেৰেলৰ এনে উদ্ভট ভাষ্যত চৰকাৰক চৰম ভৰ্ৎসনা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ আজি আকৌ সেন্ট্ৰেল কমিটি পিছুৱাই ল'ব বিচাৰিছে কিন্তু এই ক্ষেত্ৰত নিশ্চয় কাম থাকিলে পিছুৱালেও ক'বলগীয়া পাবলৈ তেওঁ কিন্তু যিটো কথা ক'লে যে মই ক'ব নোৱাৰো অহা ডিচেম্বৰো হ'ব পাৰে সেইটো অত্যন্ত মানে আচৰিত ধৰণৰ কথা এটা সম্পূৰ্ণ অসম বিৰোধী অসমৰ মানুহৰ সেন্টিমেন্টের বিৰোধী এটা কথা আৰু তেখেতসকলৰ এই প্ৰবলেমটো সলভ কৰাৰ এটা অনিমাহা এটা আছে প্ৰবলেমটো জিয়াই ৰাখিবলৈ তেনেকুৱা এটা মানে আজি চিন্তাধাৰা কিন্তু ব্যক্ত হৈছে ডিলে কেতিয়া হ'ব তাৰ কোনো সীমা নাই অনিৰ্দিষ্ট কাললৈ এটৰ্নি জেনেৰেলৰ যিটো বক্তব্য বৰ দুৰ্ভাগ্য হতাশজনক সেইটো কথা ভাল নাছিল আৰু চলিত বৰ্ষৰ 31 ডিসেম্বৰৰ ভিতৰতেই এনআৰচি কৰ্তৃপক্ষই নথি পৰীক্ষণ সম্পূৰ্ণ কৰা 2,38 লাখ লোকক সামৰি আংশিক এনআৰচিৰ খচৰা প্ৰকাশৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী 1 কোটি লোকৰ ক্ষেত্ৰত ভৱিষ্যতৰ কাৰ্যপন্থাক লৈ আগন্তুক বৰ্ষৰ 28 ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে আৰু ন্যায়ালয়ৰ এই নিৰ্দেশত উৎসাহী আৰু আদৰণি বিৰোধী কংগ্ৰেছ আৰু এআইডিএফৰ ভাল লাগিলে যে এনআৰচিখন এটলিষ্ট যিমান সময় বিচাৰিছে আৰু সময় বিচৰাটোৱে বিলম্ব কৰাৰ কাৰণ বুলি ভাবো মানে তেওঁলোকৰ সময় মানে ইচ্ছা নাছিল যাতে এনআৰচিখন হয় কিন্তু আমি এতিয়া এনআৰচি এখন পাম যাতে আমাৰ ক'ব লগা একো নাই আমি ভাৰতীয় নাগৰিক যিখিনি আছে এজনো ভাৰতীয় নাগৰিকৰ নাম যাতে বাদ নপৰে এইটোৱে আমাৰ মেইন এজেণ্ডা অনাৰেবল সুপ্ৰিম কোৰ্ট 100% ৰাইজৰ পক্ষত ভাৰতীয় নাগৰিকৰ প্ৰত্যেকৰ নাম সন্নিৱিষ্ট কৰি এখন এনআৰচি অনাৰেবল সুপ্ৰিম কোৰ্টে বিচাৰিছে ন্যায়ালয়ৰ নিৰ্দেশত দেশৰ সকলো বৈধ নাগৰিকে সুৰক্ষা লাভ কৰিব বুলি আশা প্ৰকাশ বিৰোধীৰ অতি অসমৰ মানুহক এটা মেছেজ দিব বিচাৰিম আপোনালোকে পেনিক নহব আপোনালোকে হতাশ নহব কোৰ্ট কিন্তু ৰাইজৰ পক্ষত আছে কোৰ্ট কিন্তু এনআৰচি কৰাৰ পক্ষত আছে যে প্ৰথম লিষ্টটো লওক একো নাই আমাৰ তাত আবেদন লৈছো দ্বিতীয় লিষ্টত যেন কোনো এজন প্ৰকৃত নাগৰিক বাদ পৰিব নালাগে চৰ্চা মতে আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু নাগৰিকত্ব আইন সংশোধনী বিধেয়ক 2016ৰ প্ৰতি লক্ষ্য ৰাখি এনআৰচিৰ খচৰা প্ৰকাশ হোৱাটো বিচৰা নাছিল কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আৰু ন্যায়ালয়ৰ নিৰ্দেশত চৰকাৰৰ আশাত চেঁচা পানী পৰিলেও সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশক আদৰণি জনাবলৈ বাধ্য ভাৰতীয় জনতা পাৰ্টি সুপ্ৰিম কোৰ্টে যি ৰায় দিয়ে সেই ৰায় আমি আদৰণি জনাম কাৰণ ভাৰতীয় জনতা পাৰ্টি এটা কথা বিশ্বাস কৰে যে ভাৰতীয় সংবিধানক বিশ্বাস কৰে আইনক বিশ্বাস কৰে আইনে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তক আমি সমৰ্থন জনাইছোঁ আমাৰ যেহেতু মহামান্য সুপ্ৰিম কোৰ্টে ক'লে যে আমাৰ এইটো কৰিব লাগিব কৰিম আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ আজিৰ যিটো ৰায় এই ৰায়ক আমি ভাৰতীয় জনতা পাৰ্টিয়ে উষ্ম আদৰণি জনাইছোঁ ভাৰতীয় জনতা পাৰ্টিয়ে এখন শুদ্ধ নাগৰিকপঞ্জী হোৱাটো আমি আন্তৰিকতাৰে বিচাৰি আছিলোঁ ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম